দুর্নীতি বন্ধ করো ধনী মানুষের অরুণোদয় বন্ধ করো মানুষের অরুণোদয় প্রদান করো দুর্নীতি বন্ধ করো। এইটো বৰ দুখৰ বিষয়। ইয়াত এটা বস্তু আমি দেখিবলৈ পাইছোঁ, যিখিনি মানুহ বিধৱা আছে, বিকলাংগ আছে আৰু একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ মানুহ, সিহঁতেও ইয়াত অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে আৰু না পাবলগীয়া মানুহ কিছু অন্তৰ্ভুক্তি হৈ আছে। এইখিনি এটা সুবিচাৰ লাগে বুলি আমি দাবী কৰিছোঁ। তদন্তৰ প্ৰয়োজন আছে। এইখিনি চিলেকশ্যন বোৰ্ডত যিখিনি মানুহ আছে তেই কৰিছোঁ। আহিব লাগে। এইটো ৰাইজৰ দাবী, বৰজাৰবাসী ৰাইজৰ দাবী। দুখীয়া মানুহখিনিক যে বঞ্চিত কৰিছে এইটোৰ তদন্ত হ'ব লাগে আৰু বিহিত ব্যৱস্থা হ'ব লাগে। হিমালয় হাজং হাজং বস্তি এতিয়া কাটি দিছে, নাপায়। বিজেপিয়ে কাটি দিছে পাৰ্টি মানুহ। ঘৰত মানে মোৰ ছোৱালী আছে আৰু ল'ৰা এটা আছে আৰু মোৰ শাশুড়ি আছে। মালিক নাই, মালিক ঢুকাইছে। মালিকটো 8-9 বছৰমান হ'ব নেকি ঢুকাটো। সৰু থাকোঁতে ঢুকাইছে ল'ৰা ছোৱালী। মই মানে কোৱা নাই, মই ক'তো যোৱা নাই, ঘৰতে আছোঁ। কাগজ পাতি জমা দিছোঁ। নামটো এইবাৰ অহা নাই। এতিয়া মোৰ অসুবিধা হৈছে, কামো নাই। এতিয়া মই কেনেকৈ খাম? এতিয়া মোৰ একো কাম বন নাই, একো নাই, কেনেকৈ মই চলিম? সেইটোৱেতো। এতিয়াতো মোক দিবই লাগিব চৰকাৰে। মনিকা মণ্ডল, 2 নং বৰজাৰ তিনালি। এতিয়া 3 মাহ ধৰি বন্ধ হৈ আছে। এতিয়া সুধি আছোঁ, মানে মিঠুনতে সুধছোঁ। মিঠুন কয় যে মই কৰা নাই। বিশাল মল্লিকৰে কৈ আছোঁ, বিশাল মল্লিক কৈ আছে যে তোমাৰ ৰেচন কাৰ্ড নাই। পৰাম কৈছে তোৰ দেউতা তাত বনাব গৈছোঁ, তোৰ দেউতাই কৈছে যে নালাগে, তোৰ মা দেউতাৰটো দেই হ'ব, তুই অকলেই ছোৱালী। এটা ছোৱালী হৈছিল মোৰ, বিকলাংগ ছোৱালীটো মৰিছে 3 বছৰ হৈ। তাৰ কাৰণে মোৰ ৰেচন কাৰ্ডটো হোৱা নাই। মই মানে মা দেউতাৰ তাৰ পৰা থেকে পাই আছোঁ আৰু কি অৰুণোদয়খন। তেতিয়া 3 মাহ ধৰি কাটি দিছে। তাৰপিছত মই গাঁওবুঢ়াৰ তাতে জমা দিছোঁ। মিঠুনকো সুধছোঁ, মিঠুন মণ্ডল, তাক সুধছোঁ বিজেপি দল, বিশাল মল্লিক এইবিলাক। তাৰপিছত মই সুধছোঁ, কয় মই বোলে ধনী মানুহ, মই এদিন যদি কাম নকৰোঁ কেনেকৈ খাম? মই কাম কৰা ছোৱালী হয়। তাৰপিছত আৰু মোৰ মা দেউতাৰ 1 কাটা মাটিও নাই, আদি ঠিকা কৰি খাই থাকি। বাবাটোও পগলা, তেজপুৰ মেণ্টেল হস্পিটেলত দেখাব লাগে। মাহত যাই কিনি ঔষধ আনিব লাগে। মই কেনেকৈ চলিম? বাইখন সৰু, মই ডাঙৰ ছোৱালী। 3জন ভাই ভনী। মোৰ সৰুটো সেইটো আমবাগান বিয়া হৈছে নগাঁও। আৰু আমাৰ সৰু ভাইটি পৰি আছে 8ত। আৰু কাম কৰা মানুহ নাই ঘৰত। জুনমণি দাস, 2 নম্বৰ বৰঝাৰ। আগতে পাই আছিলোঁ, এতিয়া কাটি দিছে। মেম্বাৰ ছেক্ৰেটাৰী সেইবিলাকে দেৱানী পদ্মত সেইবিলাকে কাটি দিছে। মেম্বাৰ ইয়াতে আছিল, বিজেপিৰ দলৰ আছিল। আমি নাজানো কোনে কাটিছে। মই অমুক তাত দিব, অমুক তাত 4বাৰমান কাগজ দিছোঁ, এটাও দিয়া নাই। মই দিনে হাজিৰা কৰি খাওঁ, একদিন হাজিৰা নকৰিলে মই খাব নোৱাৰোঁ। মোৰ হাজবেণ্ডো কাম নকৰে, সেনেকুৱা। মই নিজে চলাই আছোঁ। এতিয়া যদি মই নাপাওঁ কোনে পাব? ধনী মানুহবিলাকে ইনজয় কৰি থাকিব, লৈ অৰুণোদয় লৈ কাপোৰ কিনিব, কিনিব। মইতো কাপোৰ নিকিনো, মোৰ পেটত ভৰাব লাগে, তেতিয়াহে মোৰ সংসাৰ চলিব। আৰু মই নাপালে কোনে পাব? কি জনাম? চৰকাৰে দিলে অকলে লেংৰা খুৰাবিলাকক দিয়ক আৰু চব কাটি দিয়ক। চব ডাঙৰ মানুহবিলাকে পাই আছে, আমাৰ নিচিনা দুখীয়া মানুহ পোৱাই নাই।